নমস্কাৰ স্বাগতম জনাইছো পুনৰবাৰ কৌশিকুন মিলন ফেচবুক পেজ আৰু কৌশিকুন মিলন ইউটিউব চেনেলটোলৈ আজি থাম্বনেইলটো চাই গম পাইছে যে মই আজি আলোচনা কৰিবলৈ আহিছোঁ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে পিঞ্চ অফ ৱেলছ মানে জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে তেওঁলোকে পঢ়িম বুলি ভাবে জুনিয়ৰ ইঞ্জিনিয়াৰ যিটো কোৰ্চ 3 বছৰীয়া যিটো ডিপ্ল'মা কোৰ্চ ইঞ্জিনিয়াৰিঙৰ সেইটো পঢ়িম বুলি ভাবে সেইসকলৰ বাবে লৈ আহিছোঁ এই কোৰ্চটোত কেনেকৈ এপ্লাই কৰিব আৰু যিটো পৰীক্ষা পেট সেই পৰীক্ষাটোত বহাৰ আগতে এবাৰ অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত যোগ্যতাৰ ক্ষেত্ৰত তেওঁলোকৰ কাষ্টৰ ক্ষেত্ৰত যিখিনি নিয়ম চেঞ্জ কৰিলে সেই সকলোখিনি আপোনালোকক ভিডিঅ'টোত জনাম বুলি আহিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সেইকাৰণে চাবলৈ অনুৰোধ জনাইছোঁ তাত বহুতখিনি গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ আৰু এটা কথা মই আপোনালোকৰ পৰা বিচাৰিম যাতে প্লিজ যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ'বোৰ পাবলৈ বেল নটিফিকেশ্যনটো যিটো আইকন সেই আইকনটো আপোনালোকে দবাই থ'ব এতিয়া আহক মেইন যিটো বস্তু ইনফৰ্মেশ্যন ব্ৰাউচাৰ যিখন সেইখনত অলপ দৃষ্টিগোচৰ কৰিলোঁ তাৰপিছত অনলাইন এপ্লিকেশ্যন প্ৰচেছটোলৈ সোমাই যাম ভিডিঅ'টো আৰম্ভ কৰাৰ আগেয়ে আপোনালোকে প্ৰথমে জানি লওক টোটেল অসমত 26খন গভৰ্ণমেণ্ট পলিটেকনিক ইনষ্টিটিউট আছে আৰু এই 26খন ইনষ্টিটিউটত পোষ্ট আছে টোটেল 4385টা মানে চিট আছে এই 4385টা চিটতে আপুনি নিৰ্বাচন হ'ব লাগিব যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোৰ লগতে কেইখনমান চাৰ্টিফিকেটৰ কথা মই ক'ম এতিয়া অনলাইন যিটো এপ্লিকেশ্যন সেইটো 19 মে আৰম্ভ হৈছে আৰু ক্লোজ হ'ব 7 জুনত ক্লোজ হ'ব আৰু তাৰ কাৰণে যিটো ৱেবছাইট সেইটো দেখিছে dt.assam.gov.in আৰু মোৰ ডেছক্ৰিপশ্যন লিংকত ৱেবছাইটটোৰ এড্ৰেছ পাই যাব এতিয়া আহক এই ইয়াত ফিজ কিমান দিব লাগিব ফিজখিনি চাই লওক প্ৰথম আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যিটো পৰীক্ষাৰ কাৰণে কৰিব যিহেতু পেড হ'ব প্ৰিলিমিনেৰী এণ্ট্ৰি টেষ্ট সেই পৰীক্ষাটোৰ বাবে আপোনালোকে 300 টকা নন ৰিফাণ্ডেবল ফিজ এটা পে'মেণ্ট কৰিব লাগিব অনলাইন আৰু যেতিয়া আপুনি চিট পাব তেতিয়া আপুনি 4700 টকা মানে কি বুলি ক'ম এইটো এডমিশ্যন হ'ব হোষ্টেলৰ সৈতে লগ লাগি মেলি হোষ্টেলটো এক্সট্ৰা হ'ব 4700 এডমিশ্যন হ'ব আৰু 4200 এডমিশ্যন হ'ব TFW কেণ্ডিডেটৰ বাবে এইখিনি গম পালে এতিয়া মূল কথাখিনি মই চমুকৈ কৈ আছোঁ সেইকাৰণে কৈছোঁ স্কিপ নকৰিব এতিয়া আহক এলিজিবিলিটি HSLC পাছ কৰা যিকোনো এজন ল'ৰা বা ছোৱালীয়ে এই এক্সামটো দিব পাৰিব আৰু প্ৰথম কথা হ'ল মেথছ আৰু জেনেৰেল ছায়েন্সত জেনেৰেল মেথছ আৰু জেনেৰেল ছায়েন্সত জেনেৰেল যদি কেণ্ডিডেট হয় তেতিয়াহ'লে 40 মাৰ্কছ এভাৰেজ পাব লাগিব আৰু SC ST হ'লে 35-33 এগ্ৰিগেট মাৰ্কছ পালেই হ'ল আৰু এইজটো হৈছে 16 বছৰৰ পৰা মিনিমাম এজ 16 বছৰ আৰু আপাৰ এজৰ কোনো সীমা নাই গম পাইছে তাৰ লগতে আটাইতকৈ দৰকাৰী কথাটো হৈছে যে ইয়াৰ বাবে আপোনাক লাগিব এখন PRC লাগিব বহুতে PRC কথাটো বহুতত মানে কি হয় PRCটো আচলতে বহু ক্ষেত্ৰত দৰকাৰ নহয় কিন্তু পলিটেকনিকৰ ক্ষেত্ৰত কিন্তু PRCটো মাষ্ট বি যেনেকৈ CW ক্ষেত্ৰতো লাগে এতিয়া আহক তাৰপিছলৈ আহক NCC যদি থাকে তেতিয়াহ'লে আপুনি C চাৰ্টিফিকেট আৰু B চাৰ্টিফিকেট A চাৰ্টিফিকেট থাকিলে কেনেকুৱা ধৰণৰ ৰেংক পাব আপোনালোকে ভিডিঅ'টো দেখিছে এইখিনি চাই ল'ব আৰু যদি আপুনি ষ্টেট লেভেলত যদি কেনেবাকৈ মেডেল উইনাৰ হৈছে গেম খেলিছে মানে স্পৰ্টছত আপুনি দখল আছে তেতিয়াহ'লে সেই ক্ষেত্ৰতো আপুনি তাৰপিছত চাওক এতিয়া NCC টেবুলখন চাওক NCC C চাৰ্টিফিকেট হ'লে বেছিকৈ ৰেংক পাব বিত কম আৰু এত অলপ কম এনেকুৱা ধৰণৰ ৰেংক দিয়া আছে আপোনালোকে NCC থাকিলে আৰু স্পৰ্টছ কোটা থাকিলে তেতিয়াহ'লে চিলেকশ্যনৰ ক্ষেত্ৰত সুবিধা হ'ব এতিয়া আহক তললৈ OBC MOBC বা যিখিনি মানে OBC কাষ্টৰ হয় TGL কোচ ৰাজবংশী টাই আহোম চুতীয়া মৰাণ মটক সেইখিনি কিন্তু NCL প্ৰয়োজনীয় যদি NCL নাথাকে বা এপ্লাই কৰিছে বা যদি ইনকম চাৰ্টিফিকেট নাই এপ্লাই কৰিছে যদি PRC নাই এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে মেইন যিটো ৱেবছাইটত গৈ পেলাই আপুনি হোম বটনটো যেতিয়া ক্লিক কৰিব সেই হোম বটন ক্লিক কৰিলে নটিফিকেশ্যন কিছুমান আহি যাব সেই নটিফিকেশ্যনবোৰৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব গম পাইছে মই আকৌ পুনৰবাৰ কৈছোঁ যদিহে আপোনাৰ এই চাৰ্টিফিকেটকেইখন নাই তেতিয়াহ'লে আপুনি মূল ৱেবছাইটটোত গৈ এইটো হৈছে ৱেবছাইট ইয়াত দেখিছে ডিক্লেৰেশ্যনখিনি দিয়া আছে এই ডিক্লেৰেশ্যনখিনি পূৰাই দিব পাৰিব কিন্তু এডমিশ্যনৰ সময়ত কিন্তু মেইন যিখন চাৰ্টিফিকেট সেইখন লাগিবই এতিয়া আহক বেছি দেৰি নকৰোঁ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেই তাৰ প্ৰক্ৰিয়ালৈ সোমাই যাম তাৰ কাৰণে এইটো হৈছে ৱেবছাইট dt-assam.adm.samar.ac.in এইটো হৈছে ৱেবছাইট তাত খুলিলেই আপোনালোকে এনেকৈ দেখিব নিউ ৰেজিষ্ট্ৰেশ্যনৰ লগইন নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এপ্লিকেণ্টৰ ফুল নেম ডেট অফ বাৰ্থ ইমেইল
আকৌ ৰি-এণ্টাৰ কৰিব লাগিব ইমেইলটো, পাছৱৰ্ড দিব, পাছৱৰ্ডটো আকৌ এবাৰ ৰি-এণ্টাৰ কৰিব, মোবাইল নাম্বাৰ দিব, আকৌ মোবাইল নম্বৰটো আকৌ এবাৰ এণ্ট্ৰি কৰিব, তাৰপিছত এইটো যিটো কোডটো সেইটো ইয়াত লিখি ৰেজিষ্টাৰ বটনটো ক্লিক কৰিব লাগিব, গম পাইছে? তাৰপাছত যেতিয়া ৰেজিষ্টাৰ হৈ যাব তেতিয়া আপুনি এই লগইন অপশ্যনত যাব। লগইন অপশ্যনত গৈ যিটো মেইল আই ডি দিছিলে আৰু যিটো পাছৱৰ্ড দিছিলে সেই দুটা দিব, লগতে কেপচাটো ইয়াত ওপৰত লিখা কেপচাটো ইয়াত দি লগইন কৰিব। তেতিয়া আপুনি মূল যিটো ফৰ্ম ফিল আপ তালৈ সোমাই যাব পাৰিব।